ক্ৰমান্বয়ে নিশেষ হৈ গ'ল চিয়ানাহৰ। এছিয়াৰ ভিতৰতে চিয়ানাহৰৰ বাবে বিখ্যাত লখিমপুৰ জিলাৰ ডুলুং সংৰক্ষিত বনাঞ্চলত চলিছে এতিয়া ধ্বংসযজ্ঞ। বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ সহযোগত বন ধ্বংসকাৰীসকলে চলাই গৈছে অহৰ্নিশে তেওঁলোকৰ সেই অভিযান, যাৰ ফলত এফালৰ পৰা নিঃশেষ হৈ গৈছে এছিয়া ঘাট চিয়ানাহৰৰ গছসমূহ। এইসমূহ দৃশ্য দেখিছে আপুনি, কেনেধৰণে বিশাল বিশাল চিয়ানাহৰৰ গছসমূহ কাটি বগৰাই পেলোৱা হৈছে। কেৱল এতিয়া ডুলুং সংৰক্ষিত বনাঞ্চলত অব্যাহত আছে ধ্বংসযজ্ঞ, যি স্বাভাৱিকতে কঢ়িয়াই আনিছে আমাৰ পাৰিপাৰ্শ্বিক পৰিৱেশৰ প্ৰতিও এক সাংঘাতিক ধৰণৰ ভাবুকি। এফালে চৰকাৰী কৰ্মচাৰী আছে, কিন্তু তাৰ পাছতো কিন্তু ৰক্ষণাবেক্ষণ দিব পৰা নাই এই সংৰক্ষিত বনাঞ্চলখন, যাৰ বাবে অসমৰ গৌৰৱ, লখিমপুৰৰ গৌৰৱ, ডুলুং সংৰক্ষিত বনাঞ্চলৰ গৌৰৱ চিয়ানাহৰৰ আজিৰ তাৰিখৰ অৱস্থা এয়া। প্ৰকাণ্ড প্ৰকাণ্ড গছসমূহ এই ধৰণেই কাটি পেলাই থোৱা হৈছে সেই বনাঞ্চলখনত, আৰু গৰিষ্ঠ সংখ্যক চোৰাং বেপাৰীয়ে ইতিমধ্যে লৈ গৈছে সেই বনাঞ্চলখনৰ ভিতৰ ভাগৰ পৰা। যি দৃশ্যই হয়তো আপোনাক ভবাই তুলিব আচলতে আমাৰ চৰকাৰী কৰ্মচাৰীসকলে কিমান ধৰণে তেওঁলোকে পালন কৰে নিজৰ কৰ্তব্য। এছিয়া ঘাট এই চিয়ানাহৰৰ বাবেই এক সুকীয়া নাম আছে, সুকীয়া পৰিচয় আছে সংৰক্ষিত এই বিশাল বনাঞ্চলখনৰ। কিন্তু এতিয়া আজিৰ তাৰিখৰ অৱস্থা পুতৌ লগা। এই ধৰণে একাংশ দুষ্কৃতিকাৰীয়ে, একাংশ বন মাফিয়াই, বন বিভাগৰ একাংশ বিষয়াৰ ছত্ৰছায়াত, কমিশ্যনৰ অংকত এনেধৰণেই অহৰ্নিশে চলাই আছে এই বন ধ্বংস অভিযান। আমি এই দৃশ্য আপোনালোকক দেখুৱাইছোঁ অতি ভিতৰ ভাগৰ পৰা। আমি লগত সেই বনাঞ্চলখনৰ ভিতৰলৈ যাওঁতে, যিহেতু দুৰ্গম বনাঞ্চল, আমি লগত লৈ গৈছিলোঁ বন বিভাগৰ একাংশ কৰ্মচাৰীকো। আচলতে এক দুখ লগা পৰিৱেশ এই বনাঞ্চলখনৰ ভিতৰত। খৰালিমহীয়া যেতিয়া বগী নদীৰ সুঁতি শুকাই যায়, বহু দূৰলৈকে তাত চলাব পাৰে ট্ৰেক্টৰ বা JCB, আৰু এই সুবিধা লৈয়ে খৰালি কালত সেই নদীৰ লুংলুঙীয়া পথেৰে বন ধ্বংস অভিযান অব্যাহত ৰাখিছে সেই মাফিয়াসকলে। কি এক ভয়াৱহ দৃশ্য! এনেধৰণেই ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে এই বনাঞ্চলখনৰ ভৌগোলিক মানচিত্ৰ। এতিয়া আপুনিয়ে কওক, ইমান এটা ব্যাগুম বিভাগ আছে, বিষয়া কৰ্মচাৰী আছে, গাড়ী গুৰা আছে, সা সুবিধা আছে, সকলোবোৰ আছে, কিন্তু নাই কেৱল তেওঁলোকৰ কৰ্তব্যপৰায়ণতা। আছে কেৱল তেওঁলোকৰ আচলতে লোভ, ধন টকা পইচাৰ লোভৰ বাবেই বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী এতিয়া একাকাৰ হৈ গৈছে সেই বন মাফিয়াসকলৰ লগত। এক প্ৰকাৰ বিৰাপমানত পৰিণত হৈছে বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী, যাৰ বাবে এই ধৰণে বিশাল বিশালকাই চিয়ানাহৰৰ গছ শেষ হৈ গৈছে ডুলুং সংৰক্ষিত বনাঞ্চলত। এই দৃশ্য আমি ভিতৰ ভাগত আমি সংগ্ৰহ কৰিছোঁ। অতি দুৰ্গম ঠাই, য'ত আপুনি বাৰিষা হ'লে আপুনি প্ৰৱেশ কৰাৰ কোনো ধৰণৰ সুবিধা নাই, কিন্তু আমি দুৰ্গম সেই পথেৰে অতিক্ৰম কৰি ভিতৰ ভাগৰ পৰা এই দৃশ্য আমি দেখুৱাইছোঁ।